প্ৰথমতেতো মই বিটিআৰবাসীৰ লগতে অসমবাসীক চলি থকা ছট পূজাৰ মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। সকলোৰে মানে সুস্বাস্থ্য আৰু আমাৰ বিটিআৰত মানে শান্তি আৰু উন্নতি কামনা কৰিছোঁ। বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়া গাদীত অহাৰ পিছত অকল মানে বড়ো জাতিৰ নহয়, ইয়াতে বসবাস কৰা গোৰ্খাই হওক, আদিবাসী হওক, চাওতাল হওক বা বেংগলী হওক, মাইনৰিটি হওক, মানে সকলোৱে এটা শান্তি পাইছে, পিছ এটা শান্তি, নিজৰ শান্তিত নিজৰ মানে বিজনেছ কৰিব পাৰিছে, নিজৰ খেতি বাতি কৰিব পাৰিছে, দিনে ৰাতিও ক'ৰবাত মানে ঘূৰিব পাৰিছে। মানে শান্তি এটা ডাঙৰ বস্তু ঘূৰাই আনিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। তাৰ কাৰণে আমি মানে গোৰ্খা কমিউনিটিৰ হৈ মানে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গোৰ্খাসকলৰ কাৰণে যথেষ্ট কাম কৰিছে। মাটি বাৰীৰ কামৰ 17 বছৰত মানে হাগ্ৰামা মহিলাৰ দিনত আমাৰ গোৰ্খাসকলে কোনো ধৰণৰ মাটিৰ পট্টাপট্টন পোৱা নাছিল, কিন্তু এতিয়া মানে যথেষ্ট পৰিমাণ গোৰ্খাসকলে মাটিৰ পট্টাপট্টন আবণ্টন পাইছে। তাৰ কাৰণে আমি মানে গোৰ্খা কমিউনিটিৰ হৈ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱাই মানে ৰাইজৰ মানে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোকে মানে সামৰি লৈ প্ৰমোদ বড়ো ডাঙৰীয়া আগবাঢ়ি যাব বুলি মানে আমি আশা কৰিছোঁ। আৰু যথেষ্ট তেওঁ কাম কৰি আছে। গোৰ্খাসকলৰ কাৰণে যেনেকৈ আমাৰ প্ৰটেক্টেড ক্লাছৰ কাৰণে তেওঁ মানে যথেষ্ট আমাক গোৰ্খা জাতিক সহায় কৰিছে, মাটি বাৰী ক্ষেত্ৰতে হওক। ইয়াত মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মানে গোৰ্খাসকলক মানে বহুত মানে আদৰ কৰিছে, সন্মান জনাইছে, মৰম কৰিছে। তো আমি যেনে এতিয়া বাই ইলেকশ্যন চলি আছে আমাৰ বিটিআৰত, চিডলি সমষ্টি, নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া আমাৰ এলায়েন্স প্ৰাৰ্থী, AGP, UPPL, BJPৰ মনোনীত প্ৰাৰ্থী নিৰ্মল কুমাৰ বড়ো ডাঙৰীয়াক মানে সমগ্ৰ আমাৰ গোৰ্খা জাতিয়ে তেওঁক মানে ভোটদান কৰিব, আশীৰ্বাদ কৰিব। এইটো মানে ধ্ৰুৱ সত্য কথা। এইটো ইয়াত আৰু ক'বলগীয়া নাই। কিছুমানে ক'ব পাৰি মানে গোৰ্খাসকল বেলেগ BPF বা বেলেগত মানে বা কংগ্ৰেছত আছে বুলি ক'ব পাৰে, কিন্তু ধ্ৰুৱ সত্য কথা, বিটিআৰত গোৰ্খাসকলে প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত শান্তি এটা পাইছে, উন্নয়ন এটা দেখা পাইছে। তাৰ কাৰণে মানে জাতিৰ সমস্যাবিলাক সমাধানৰ ৰাস্তাত গৈছে। ধৰক মানে এতিয়া 60% সমস্যাবিলাক আমাৰ সমাধান হৈছে গোৰ্খা জাতিৰ। তো আহি থকা দিনত যদি আৰু 5 বছৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া থাকে, তেনেহ'লে মই জানো কোনো জাতিৰ বা গোৰ্খাসকলৰে হওক, আদিবাসীসকলৰে হওক বা বড়োসকলৰে হওক বা মাইনৰিটিসকলৰ কোনো মানে জনজাতিৰ মাটিৰ সমস্যা মানে ইয়াতে নাথাকিব। এই মাটিৰ সমস্যাবিলাক সমাধান হ'ব বুলি মই আশা কৰিছোঁ। আৰু মানে সকলো গোৰ্খা সমুদায়ক মানে মই আহ্বান জনাইছোঁ যাতে আপোনালোকে কোনো ভুল নকৰি 17 বছৰৰ কথা চিন্তা কৰক। 17 বছৰত কি আছিল, কিমান উন্নয়ন হৈছিল, কিমান শান্তি আছিল, সেই কথা চিন্তা কৰি আৰু এই 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত এই শিক্ষাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিছে, এই কথা অলপ চিন্তা কৰক। এতিয়া আমাৰ মানে বিটিআৰৰ পৰা IAS, IPS, UPSC, SCS মানে ওলাই আছে। এই কথাবিলাকতো মানে আগৰ মানে চৰকাৰে মানে BPF চৰকাৰে এই কথাবিলাক চিন্তা কৰা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ লগে লগে মানে শিক্ষিত এজন গাদীত বহাৰ পিছত মানে কথাই বেলেগ, মানে স্পষ্ট কথা। সেইকাৰণে অলপ মানে বিটিআৰবাসী ৰাইজে অলপ প্ৰমোদ বড়ো ডাঙৰীয়াক হাত মজবুত কৰাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰক, যাতে এই চিডলি সমষ্টিটো মানে বিপুল ভোটত আমি নিৰ্মল কুমাৰ বড়ো ডাঙৰীয়াক এলায়েন্স প্ৰাৰ্থী তেখেতক আমি মানে বিজয় সাব্যস্ত কৰিব পাৰোঁ। ইয়াৰ কাৰণে সকলোকে মই মানে অনুৰোধ জনাইছোঁ। চাওক, BPFৰ কণ্ডিশ্যন উপ নিৰ্বাচনত বুলি ক'লে এতিয়া 17 বছৰ তেওঁলোক আছিল। তেওঁলোকৰ দিনত বহুত ঠিকাদাৰ মানে সৃষ্টি কৰিছিল, বহুতে মানে লাভৱানো হৈছে। তেতিয়া আৰু ইজি মানি বেছি আছিল। এতিয়া মানে তেতিয়া অফলাইনৰ যুগ আছিল বেছি। অফলাইনত বহুত স্বাৱলম্বীও হৈছে, মানে কিছু সংখ্যক মানে আমাৰ ঠিকাদাৰসকলক স্বাৱলম্বী হৈছে। কিন্তু এতিয়া ৰাইজে বুজি পাইছে যে এজন ব্যক্তি ইণ্ডিভিজুৱেলি মানে উন্নতি হ'লে নহ'ব, ৰাইজৰ উন্নতি হ'ব লাগিব। শিক্ষা হ'লে মানে সকলো ৰাইজৰ হয়, ৰাস্তা হ'লে সকলো ৰাইজৰ হয়, মেডিকেল হ'লে সকলো ৰাইজৰ কাৰণে হয়। মানে এই দিশত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই গুৰুত্ব দিছে।
তাৰ কাৰণে ৰাইজে অলৰেডি বুজি পাইছে BPF-ৰ পৰা যিমান আমাৰ ধৰক গোৰ্খাসকলৰো বৰ নেতা পালি নেতা BPF-ত আছিল সকলোৱে লাহে 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 ফালৰি কাটি কাটি এতিয়া BPF 0-ৰ ফালে মানে আগবাঢ়ি আছে ইয়াতে ধৰক মানে এতিয়া BPF কংগ্ৰেছৰো প্ৰাৰ্থী আছে অলপ চলপতো তেওঁলোকে মানে ইলেকশ্যন খেলাৰ পিছত অলপ চলপ ভোটটো পাবই মানে যিমান যি হ'লেও তেওঁলোকৰ পৰিয়ালৰ ভোট পালেওতো মানে হ'ব তো এনেধৰণৰ BPF আগবাঢ়ি আছে ইয়াতে BPF-ক বা কংগ্ৰেছক ভয় কৰিব লগা মই চিডলি সমষ্টি দেখা নাই লগতে মই অসম গাঁওৰক্ষী বাহিনীৰ মই কেন্দ্ৰীয় সভাপতিৰ দায়িত্বতো আছোঁ মই চেণ্ট্ৰেল VDPৰ হৈও মই আমাৰ গাঁওৰক্ষী বাহিনীসকলক মই অনুৰোধ জনাইছোঁ যে আহি থকা দিনত যাতে BTR-ত এই চিডলি সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াসকলে সহায় সহযোগ কৰক তো আহি থকা দিনত আমাৰ VDPৰ সমস্যা কাৰণেও মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মানে আহি থকা দিনত মই মাত মাতিম বুলি তেখেতে আমাক কথা দিছে তো আমি হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগতো আমি বহিম গাঁওৰক্ষী বাহিনীৰ যি সমস্যা আছে গাঁওৰক্ষী বাহিনী মানে VDPৰ সম্পাদক সদস্যসকলে গাঁওখন সুৰক্ষা দি আহি আছে নিজৰ মানে সমাজখন সুৰক্ষা দি আহি আছে আৰু মানে বাচি থকালৈকে মানে আমাৰ গাঁওৰক্ষী বাহিনীয়ে নিজৰ গাঁও সমাজক সুৰক্ষা দি যাব আমাৰ এইটোৱে লক্ষ্য উদ্দেশ্য শান্তি থাকিব লাগিব আৰু উন্নয়ন হ'ব লাগিব এইটোৱে ঠিক আছে